নমস্কাৰ বন্ধু বান্ধৱীসকল চাকৰি এটা নতুন খবৰলৈ আপোনালোক সকলোকে এই চেনেলটোত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এছএছচিত পদ ওলাইছে, টোটেল পদ 1342টা দিয়া হৈছে। আজি মই এই পদসমূহৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত কি কি ক্ৰাইটেৰিয়া লাগিব, এডুকেশ্যন, বয়সৰ সীমা, ফিজ কিমান লাগিব, সকলো খবৰ জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ সকলো ধৰণৰ চাকৰিৰ খবৰ আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাই যাব। তো আহক এতিয়া এই চাকৰিকেইটাৰ পদকেইটাৰ বিষয়ে জানো। ষ্টাফ চিলেকশ্যন কমিশ্যন, ইয়াত টোটেল পদ দিয়া হৈছে 1342টা পদ আছে। পদকেইটা আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ হ'ব। জুনিয়ৰ ইঞ্জিনিয়াৰৰ চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল এইকেইটা পদত দিয়া হ'ব। এই পদসমূহৰ এপ্লাই আপোনালোকে সম্পূৰ্ণৰূপে অনলাইন কৰিব লাগিব। টোটেল পোষ্ট দিয়া হৈছে 1342টা। এতিয়া চাওক আহকচোন পোষ্টসমূহৰ নাম কি দিয়া হৈছে। পোষ্টসমূহৰ নাম হৈছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন BRO, চিভিল, ইলেক্ট্ৰিকেল আৰু মেকানিকেল। চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টত আছে চিভিল আৰু ইলেক্ট্ৰিকেল। চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত আছে চিভিল আৰু মেকানিকেল। ব্ৰহ্মপুত্ৰ বৰ্ডত আছে চিভিল। ইয়াৰ পাছত দিয়া হৈছে ফাৰাক্কা বেৰেজ প্ৰজেক্ট, ইয়াত দিয়া হৈছে চিভিল আৰু মেকানিকেল। মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচত দিয়া হৈছে চিভিল, ইলেক্ট্ৰিকেল আৰু মেকানিকেলত। নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যনতো দিয়া হৈছে চিভিল, ইলেক্ট্ৰিকেল আৰু মেকানিকেলত। ইয়াৰ পাছত মিনিষ্ট্ৰী অফ পোষ্ট, শ্বিপিং এণ্ড ৱাটাৰৱেজ, ইয়াতো দিয়া হৈছে চিভিল আৰু মেকানিকেলৰ পদ। এই চাকৰিটোৰ আপোনালোকৰ দৰমহা হ'ব 35,400 টকাৰ পৰা 1,24,400 টকালৈকে। এই দৰমহাখিনিৰ ভিতৰত আপোনালোকৰ দৰমহা হয়। গতিকে এটা ধুনীয়া বহুত ডাঙৰ এটা দৰমহা দিয়া হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি কোৱালিফিকেশ্যন আছে, যদি আপোনালোকৰ ক্ৰাইটেৰিয়াসমূহ মিলে, আপোনালোকে এপ্লাই কৰি দিব। ইয়াত আপোনালোকৰ বয়সৰ সীমা দিয়া হৈছে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ কাৰণে 32 বছৰ বয়সলৈকে আপোনালোকৰ হ'ব লাগিব। মানে আপোনালোকে 32 বছৰৰ যদি কম আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 32 বছৰৰ বেছি যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু এই পদটোৰ বাহিৰে বাকীকেইটা যিকেইটা পদ আছে আপোনালোকৰ বয়সৰ সীমা 30 বছৰলৈকে দিয়া হৈছে। মানে আপোনালোকৰ যদি 30 বছৰতকৈ কম বয়সৰ হয় তেতিয়াহ'লেহে আপোনালোকৰ যদি 30 বছৰতকৈ কম বয়স হৈ আছে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সৰ এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। এজ ৰিলেক্সেশ্যনসমূহ এনেকুৱা: SC আৰু STৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। OBCৰ কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। PWDৰ আনৰিজাৰ্ভডৰ কাৰণে 10 বছৰ আৰু PWD OBCৰ কাৰণে 13 বছৰ। PWD SC আৰু STৰ কাৰণে 15 বছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ইয়াৰ পাছত দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ। চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। ইঞ্জিনিয়াৰিঙত ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। বৰ্ডছ ৰোড অৰ্গেনাইজেশ্যনত ডিগ্ৰী থাকিব লাগিব, যিকোনো এটা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, মানে ইঞ্জিনিয়াৰিঙত ডিগ্ৰী থাকিব লাগিব। আৰু ইয়াৰ বাহিৰে আন পদসমূহৰ বাবে আপোনালোকৰ ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা থাকিলেও হৈ যাব। বন্ধু বান্ধৱীসকল, এই পদকেইটাৰ বাবে এপ্লিকেশ্যন ফিজো দিয়া হৈছে। ফিজটো জেনেৰেল আৰু OBCৰ কাৰণে 100 টকা ফিজ লাগিব আৰু SC, ST, ওমেন বা এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। পে'মেণ্ট মোডটো যিহেতুকে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই অনলাইন কৰিব লাগিব, গতিকে পে'মেণ্ট মোডটো অনলাইন হ'ব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, SBI চালান নাইবা SBI নেট বেংকিঙৰ জৰিয়তেহে আপোনালোকে ফিজটো পে'মেণ্ট কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে সম্পূৰ্ণৰূপে অনলাইন এপ্লাই কৰিব লাগিব। SSC ৰিক্ৰুইটমেণ্ট পৰ্টেলত যাব, তাতে গৈ পেলাই ইম্পৰ্টেণ্ট ৱেব লিংক পাব, তাতে চিলেকশ্যন কৰি অনলাইন এপ্লিকেশ্যন ফৰ্ম এখন পাব। সেইখন ফিল আপ কৰি তাৰ লগত যিবোৰ ইম্পৰ্টেণ্ট আপোনালোকৰ ডকুমেণ্টছ আছে, মানে পাৰ্চনেল বা এডুকেশ্যন ডিটেইলছসমূহ আপলোড কৰি দিব লাগিব। ডকুমেণ্টছখিনি আপলোড কৰাৰ পাছত এপ্লিকেশ্যন ফিজটো দিয়াৰ বাবে অপশ্যন আহিব, তাতে আপোনালোকে এপ্লিকেশ্যন ফিজটো জমা দি ছাবমিট কৰি দিব লাগিব। তাৰ পাছত যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকে প্ৰিণ্ট ৰাখিব লাগিব। সেইখন প্ৰিণ্ট ৰখাৰ বহুত প্ৰয়োজন, কাৰণ এডমিট কাৰ্ড উলিয়াবলৈ আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখনৰ যিবোৰ নম্বৰ আছে, মানে এনৰলমেণ্ট নম্বৰ, সেই নম্বৰটো প্ৰয়োজন হয়। গতিকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, এই পদকেইটাৰ কাৰণে ষ্টাৰ্টিং ডেট হৈ গৈছে
26 জুলাই 2023 মানে আপোনালোকৰ ষ্টাৰ্ট হৈ গৈছে এপ্লাই কৰাৰ কাৰণে আৰু লাষ্ট ডেট ইয়াতে দিয়া হৈছে 16 আগষ্ট 2023 তাৰিখ। গতিকে আগষ্ট মাহৰ 16 তাৰিখলৈকে সময় আছে। আপোনালোকৰ যদি এই ক্ৰাইটেৰিয়াসমূহ আছে, বয়সৰ সীমা আপোনালোকৰ এতিয়াও যদি বয়স হৈ আছে এপ্লাই কৰিব পৰা, গতিকে আপোনালোকে এপ্লাই কৰি দিব পাৰে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ এই পদকেইটাৰ বিষয়ে জানি বহুত ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে, যদি ভিডিঅ'টো হেল্পফুল যেন লাগিছে, ভিডিঅ'টো এটা লাইক কৰি দিব। যদি কিবা সুধিবলগীয়া প্ৰশ্ন থাকে তলত কমেণ্ট বক্সত লিখি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাই যাব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।